নমস্কাৰ। আজিৰ বিষয়টো হৈছে দুৰ্ঘটনা। আমাৰ ৰাজ্যখনত 2022-23 আৰু 24 বৰ্ষত যেহেতু নতুন বছৰ আহিবলৈ আৰু দুটামান দিন আছে, তো বিগত এই সময়ছোৱাত আমি 2521 জন লোকক ইতিমধ্যে দুৰ্ঘটনাৰ ফলত হেৰুৱাইছোঁ। চাওক, 2500 অংকটো ইমান সৰু অংক নহয়, য'ত আমি দুৰ্ঘটনাৰ ফলত তেওঁলোকক হেৰুৱাইছোঁ। কোনোবা হয়তো ইয়াত নিজৰ আত্মীয় আছে, কাৰোবাৰ দাদা আছে, কাৰোবাৰ ভণ্টি আছে, কাৰোবাৰ কণমানিজনী আছে, আৰু কোনোবাই হয়তো নিজৰ স্বামীক হেৰুৱাবলগীয়া হৈছে। আৰু আজিকালি আমি দুৰ্ঘটনা এনেকুৱা দেখিবলৈ পাইছোঁ যে আজি অহাকালিলৈ বিয়া, আজি তেওঁৰ দুৰ্ঘটনা হৈ মৃত্যু হৈছে। তো এনেকুৱা কাল অমানিশা যাতে কাৰো জীৱনত নাহে, গতিকে আমি প্ৰত্যেকেই এই দুৰ্ঘটনাৰ বাবে সাৱধান হ'বৰ প্ৰয়োজন হৈ আহিছে। 2521 জন বিগত সময়ছোৱাত দুৰ্ঘটনাৰ ফলত আমি হেৰুৱালোঁ। আমাৰ ৰাজ্যখনৰ পৰা 2521 জন লোকক আমি বৰ্তমানলৈকে হেৰুৱাইছোঁ। এই দুৰ্ঘটনাই তেওঁলোকক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গৈছে। গতিকে শ্ৰদ্ধা ৰাইজ, কাকো পৰামৰ্শ দিব পৰা এই ধৃষ্টতা মোৰ নাই। তো গতিকে আমি যিহেতু প্ৰত্যেকে পথচাৰী, প্ৰত্যেকে আমি যান বাহন বা চাইকেল, আমি খোজকাঢ়োঁ, তো আমি নিজৰ সুৰক্ষাৰ ব্যৱস্থাটো আমি নিজেই কৰিব লাগিব। আমি যদি নিজেই সাৱধানতাৰে পথ চলাচল কৰোঁ, তেতিয়াহে আমি আনকো সুৰক্ষা দিব পাৰিম। আমি নিজেই নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব। আমি গাড়ী চলাই গ'লে ডাঙৰ মানুহ নহওঁ। আমি এখন বাইক চলাই গ'লে কোনো জুই নুমাবলৈ আমি নাযাওঁ। তো গতিকে আমি সকলোৰে কথা চিন্তা কৰিব লাগিব। সকলোকে আমি পথ এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে এখন সমাজ, সুস্থ সমাজ গঢ়াৰ সংকল্প আমি ল'ব পাৰিম। আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক এটাই অনুৰোধ কৰিব বিচাৰোঁ, আমি দেখিছোঁ যে আমি কেতিয়াবা গাড়ী চলাই গ'লে তেওঁলোকে সমগ্ৰ পথছোৱা আগুৰি লয়। আমি কিন্তু যেতিয়া আমি স্কুলত গৈছিলোঁ, আমি এনেকুৱা ধৰণৰ ইমান এটা উশৃংখল নাছিলোঁ। আমি যেতিয়া চাইকেল চলাই যাওঁ বা খোজকাঢ়ি যাওঁ, এজন এজনকৈ শাৰী পাতি গৈছিলোঁ। এতিয়া দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এটা পথ আগুৰি লয়, যাৰ ফলত বহু ছাত্ৰ ছাত্ৰীয়ে দুৰ্ঘটনাত পতিত হয়। কেতিয়াবা গাড়ীৰ আগতো পৰা দেখিছোঁ, নিজৰ চকুৰে দেখিছোঁ। তো এনেকুৱা যাতে নকৰে, বিদ্যালয়ৰ শিক্ষকসকলেও এই পৰামৰ্শ দিব যাতে ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতিকৈ বিদ্যালয়লৈ যায়। তো এই কাৰণে হয়তো বহু ঠাইত চৰকাৰ প্ৰশাসনৰ পৰা SOP বান্ধি দিবলগীয়া হৈছে। তেনেকুৱা এটা অৱস্থা হৈছে যে 8 বজাৰ পৰা 10 বজালৈকে কোনো ধৰণৰ গধুৰ যান বাহন চলাচল কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ। তো এই ব্যৱস্থাটো কাৰ বাবে কৰিবলগীয়া আছে? আপোনালোকৰ বাবে। তো চৰকাৰ প্ৰশাসনৰ পৰা বহু নিয়ম বান্ধি দিছে, আমাক সাৱধান হ'বলৈ দিছে, কিন্তু আমি ৰাইজ বৰ্তমানলৈকে সাৱধান হোৱা নাই। 2521 জন ব্যক্তিক আমি ৰাজ্যবাসীয়ে দুৰ্ঘটনাৰ ফলত হেৰুৱাইছোঁ ৰাইজ। এয়া কিন্তু সাধাৰণ অংক নহয়। এয়া কিন্তু লিখি মুচি দিব পৰা এটা বিধৰ অংক নহয়। তাত কাৰোবাৰ মা আছে, কাৰোবাৰ দেউতা আছে, কাৰোবাৰ ভাতৃ আছে, কাৰোবাৰ স্বামী আছে। তো গতিকে সাৱধান হ'বৰ হ'ল, সুৰক্ষিত থাকক আৰু আনকো সুৰক্ষিত ৰাখক। সমাজ এখন সুস্থ সবল হ'বলৈ এই মদটো কমকৈ খাওক। আপুনি বাহিৰত, ঘৰত আহি খাওক। এয়া নহয় যে মই কাৰোবাক মদ খাবলৈ অনুপ্ৰেৰণা দিছোঁ, কিন্তু পিকনিকৰ যিহেতু বতৰ, মদ খাই যাতে গাড়ী কোনেও নচলায়। এখন সুস্থ সমাজ গঢ়োৱা হওক। সকলোৱে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।